সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আবিৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ সকলোকে। আজি সপ্তমী শাৰদীয় দুৰ্গা উৎসৱৰ সকলোলৈকে মোৰ তৰফৰ পৰা শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। শাৰদীয় দুৰ্গোৎসৱে আপোনালোক সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি, সমৃদ্ধি আৰু যিবিলাক বেয়া শক্তি সেইবিলাক বিনাশ কৰি আপোনালোকৰ জীৱনলৈ পজিটিভ ধনাত্মক কিছুমান খবৰ আনক, ধনাত্মক কৰি তোলক আপোনালোকৰ মন সকলো, তাকে কৈছোঁ। আৰু আচলতে আজি আমাৰ ঘৰলৈ আমাৰ দেউতাহঁতৰ স্কুলৰ মই যিখন বিদ্যালয়ত ইণ্টাৰ্ণশ্বিপ কৰি আছোঁ সেইখন স্কুলৰ ষ্টুডেণ্ট আহিব। দেউতাই কামলৈতো 31টামান আহিব, কিন্তু চাব লাগিব এতিয়া 31টা হয়নে নহয়। কালি ৰাতি যিহেতু আমি খাবলৈ বুলি গ'লোঁ, মানুহৰ ঘৰত নিমন্ত্ৰণ আছিলে, সেয়েহে আজি কৰিবলগীয়া হৈছে কামবিলাক। আৰু 31টা ষ্টুডেণ্ট যিহেতু কম নহয়, গতিকে ঘৰত সকলোৱে লাগি গৈছে কাম বন কৰিবলৈ। চাওক, এইখন আমাৰ বাৰী। দেউতাই সেইজোপা পুৰামলখি ৰুইছিলে, সাৰ পানী পাইছে, গতিকে ডাঙৰ হৈছে বাৰু। এইফালে চিকু বুলি কয় যে, চিকুৰ এটা পুলিও আছে, বগৰীৰ পুলিও আছে। আৰু ঘৰত থাকি মোৰ ভাল লাগে, কাৰণ আমাৰ বাৰীখন চাৰিওফালে, আৰু নিম গছ এজোপাও আছে, মহানিম। আৰু আটাইতকৈ ডাঙৰ কথা, এইজোপা দেখিছেনে? এইজোপা হৈছে কি টেঙা হয় এইজোপা? মৌচুমী টেঙা হয়। আৰু এইজোপাই কিন্তু সাৰ একো পোৱা নাই, সাৰ পোৱা নাই বুলি নহয়, এইজোপা বেছিকৈ যত্ন লোৱা নাই। আৰু ইয়াৰ পৰাই অনুভৱ কৰি যে আমি এই গছজোপাৰ যেনেকৈ পৃথিৱীলৈ অহাৰ এটা কাৰণ আছে, তেনেকৈ প্ৰত্যেক মানুহৰে পৃথিৱীলৈ অহাৰ এটা কাৰণ থাকে। আৰু সেই কাৰণ পূৰণ নোহোৱালৈকে কোনো মানুহে পৃথিৱীক বিদায় দি ওচৰৰ পৰা দেখুৱাব চেষ্টা কৰি এইজোপা আজিৰ পৰা হয়তো মই ক'ভিডৰ টাইমত ৰুইছিলোঁ। 21 চনৰ 5 জুনত মই বিশ্ব পৰিৱেশ দিৱসৰ দিনা এইজোপা ৰুইছিলোঁ। আৰু এইখিনিত শিলেৰে পৰিপূৰ্ণ হৈহে আছিলে। সঁচা কথা ক'বলৈ হ'লে ময়ো ভবা নাছিলোঁ যে গছজোপা ডাঙৰ হ'ব বুলি, কিন্তু এতিয়া আমাৰ ঘৰৰ বাকীবিলাক গছতকৈ এইজোপা এনেকুৱা লহপহকৈ বাঢ়ি আহিছে, মোৰ নিজকে লক্ষী লক্ষী অনুভৱ এটা হৈ গৈছে। আৰু সেইফালে মাহীয়ে কাম কৰি আছে আৰু মই ভিডিঅ' বনাই আছোঁ। ভিডিঅ' বনাই থকাৰ এটা কাৰণো আছে। কালি নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ গৈ নাঙল খা খালোঁ। আজিৰ পৰা মই শুনিছে নহয়, একেবাৰে বাদ দিবলগীয়া হৈ গৈছে। আৰু এয়া হৈছে মোৰ ৰুমটো। আগতে আপোনালোকে দেখিছেই, মোৰ ৰুমত ভগৱান ৰাধা কৃষ্ণ, সাই বাবা আছে, গণেশ বাবাও আছে, লক্ষ্মী মা আছে, তাৰপাছত শ্ৰীকৃষ্ণও আছে, আৰু এইফালে আপোনাৰ সৰস্বতী মাও আছে। এয়াও ৰাধা কৃষ্ণ, সৰু সুৰাকৈ মোৰ এইখন টেবুল। এইফালে মোৰ টুকু আৰু টুকুলো। আৰু এইখনেই মোৰ বিচনা। এয়াই হৈছে মোৰ ৰুম। আৰু এইফালে আমাৰ পণ্ডিত শুই আছে ব্লেংকেট লৈ ধুনীয়াকৈ। ফালে আলহী আহি ৰেডি আমাৰ ঘৰত। আনিছে সেয়া ৰিচা কি হয় তুমি? এয়া কৈ দিয়া। তাই ষ্টেট লেভেল, বাকীখিনি কৈ দিয়া। ষ্টেট লেভেল কিহত? এথলেটিক্সত ছেকেণ্ড প্লেচ পাইছে তাই। এই যে ব্লেক কালাৰ টি চাৰ্ট পিন্ধি আছে তাই। আৰু এইফালে আমাৰ আলহী বহি আছে। কোনে খিচিৰি 5 ভাগ খাইছিলে যে? সুন্দৰ, ই খিচিৰি 5 ভাগ খাইছে।
এয়া নিদিয়ে এনেকুৱা উলিয়াই ল'বলৈ নালাগে অঁ তা মাহীয়ে কৰক দেই তুমি বৰ বেয়া ৰান্ধা মাংসটো হ'ব ছাৰ মেইন মানে তেলখিনি পকিব দিয়া আগতে একো নাজানেই মানে আমাৰ দেউতাই কিন্তু এনেই ওপৰত আমাৰ দেউতাবোৰ বহুত উস্তাদি মানুহ হয় তেল পকাই নাই দিবলৈ ৰৈ আছে তাৰপিছত বিহু মাৰিব লাগিব দেই এনেকৈ মাৰিব লাগিব জিন্স পেণ্ট পিন্ধিয়ে মাৰিব লাগিব এজন ল'ৰা আছে বাকী সকলো ফুৰিবলৈ গুচি গ'ল মনদীপ সি মেইনলি গুচি গৈছে পাত্তা দিয়া নাই বোলে ছাৰক সহায় কৰি দিওঁ সেইটো নাই এয়া আমাৰ দেউতাই খায় দেউতাই মাংস ৰান্ধি আছে কালাৰটো চাওক কিমান ধুনীয়া হৈছে আৰে সেই বুলি ক'লেহে মানুহ ভিউজ পাম ওরা কি বাহ রাখিছা মা আৰু এফালে মোৰ ষ্টুডেণ্টে গিফ্ট দি থৈ গৈছে নিহাৰিকাই দিছে নিহাৰিকা আৰু এজনী নিহাৰিকা